মুখ্যমন্ত্ৰী সোণোৱাল আৰু এতিয়াৰ মুখ্যমন্ত্ৰী শৰ্মা এই দুগৰাকীয়ে দিল্লীৰ ওচৰত এতিয়া আঁঠুকাঢ়ি আছে আৰু নিজৰ স্বাভিমান জাতীয় স্বাভিমান জলাঞ্জলি দি কেৱল মাত্ৰ নিজৰ মুখ্যমন্ত্ৰীত্ব আৰু নিজৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কাৰ পক্ষত মাত মাতিছে? সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ পক্ষত মাত মাতিছে। প্ৰভুত্ববাদী আধিপত্যবাদী উত্তৰ ভাৰতৰ সংস্কৃতিয়ে অসমৰ সংস্কৃতিক আগ্ৰাসন কৰি পেলাইছে। গতিকে ৰাইজ, এই আইনখন জাপি দিয়াৰ পিছত হ'ব পৰা ভয়ংকৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি আপোনালোকে দেখিছে, বুজিছে, উপলব্ধি কৰিছে। সেই সময়ত কেনেকৈ অন্যায় কৰা হ'ল সেই কথা আপোনালোকে দেখিলে। এনেকুৱা এখন গণতন্ত্ৰ, এনেকুৱা এটা গণতান্ত্ৰিক ব্যৱস্থা এই 11 তাৰিখে আজিৰ দিনটোত যেতিয়া কাখন তেওঁলোকে গ্ৰহণ কৰিছিল, তাৰ 2-3 দিনৰ আগত ইণ্টাৰনেট তেওঁলোকে কাটি দিছিল। ইণ্টাৰনেট কাটি দি তেওঁলোকে যাতে গণসংগ্ৰাম গাঁৱে ভূঞে চাৰিওফালে বিয়পিব নোৱাৰে তাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছিল। তাৰ লগে লগে তেওঁলোকে সেই আন্দোলনৰ সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তি মানুহৰ ওপৰত কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰত্যাঘাত কৰিলে। 5গৰাকীকৈ মানুহক কাৰোবাক গুলিয়াই কাৰোবাক মৰিয়াই হত্যা কৰিলে। ছেম ষ্টিফেনৰ নামৰ এটা ফুলকুমলীয়া ল'ৰা, মেট্ৰিক দিব লগা এটা ল'ৰাক 0 দূৰত্বৰ পৰা গুলিয়াই দিয়া হ'ল আৰু চৰকাৰে তাৰ বিৰুদ্ধে সেই বিষয়টো সম্পৰ্কত এটা বাক্য এটা শব্দ আজিলৈকে নকলে, শ্বহীদ বুলিও ঘোষণা নকৰিলে আৰু কোনো এই বিষয়টোক লৈ কোনো ধৰণৰ তেওঁলোকে আইনী ব্যৱস্থা বা কোনো ধৰণৰ তদন্ত কৰিবৰ কাৰণে চৰকাৰৰ সাহস নহ'ল। আৰু আমাৰ যিসকল লিডাৰ আছে, যিসকল নেতা আছে, সেইসকল নেতাই কেৱল মাত্ৰ দিল্লীৰ ওচৰত তেওঁলোকে কল্যমৰ্দন কৰে, দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি নিজৰ তেওঁলোকৰ ক্ষমতা ৰাখিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগি আছে। কিন্তু আমাৰ কাষৰ যিসমূহ ৰাজ্য আছে, এই ৰাজ্যসমূহৰ নেতাসকলক চব যোৱাবাৰ কনৰাড চাংমাই ক'লে যে আমি কা নামানো, কা মানিব নোৱাৰো, এইটো আমাৰ ওপৰত নাই। যি সময়ত 96% অঞ্চল 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত 6 শিডিউল এৰিয়া মেঘালয়ত আছে। তাৰ পাছতো কিন্তু তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ খাচী, জয়ন্তীয়া, গাৰো মানুহৰ পক্ষত থিয় দিয়ে। নাগালেণ্ডত এতিয়া যেতিয়াই নাগা মানুহৰ ওপৰত অত্যাচাৰ হ'ল, গুলিয়াই 13গৰাকীকৈ মানুহক হত্যা কৰিলে, তেতিয়াই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন এইখন বাতিল কৰিব লাগে। উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত অন্যায় কৰিছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী সোণোৱাল আৰু এতিয়াৰ মুখ্যমন্ত্ৰী শৰ্মা এই দুগৰাকীয়ে দিল্লীৰ ওচৰত এতিয়া আঁঠুকাঢ়ি আছে আৰু নিজৰ স্বাভিমান জাতীয় স্বাভিমান জলাঞ্জলি দি কেৱল মাত্ৰ নিজৰ মুখ্যমন্ত্ৰীত্ব আৰু নিজৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কাৰ পক্ষত মাত মাতিছে? সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ পক্ষত মাত মাতিছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী